আজি যদি তুমি অকলে আছা তেনেহ'লে মনত ৰাখিবা যে আত্মিক যুদ্ধত মানুহ সদায় অকলে থাকে। সফলতাতহে এই সংসাৰে লগত থাকে। ইতিহাস সাক্ষী আছে, যাক যাক এই সংসাৰে হাঁহিছে তেখেতসকলে এই ইতিহাস ৰখিছে। সেইকাৰণে হাঁহিব দিয়া ইহঁতক, এদিন ইহঁতেহে তোমাৰ গুণ গাব। সফলতা আৰু অসফলতা তোমাৰ জীৱনত আহি থাকিব, গৈ থাকিব, কিন্তু সাহস যাতে তোমাৰ কম নহয়। ধুমুহাৰ আগত কষ্ট পৰিশ্ৰম কৰি চোৱা, নিজেই পৰিস্থিতি সলনি হ'ব তোমাৰ। তুমি নিজকে সলনি কৰিতো চোৱা। এই সংসাৰে পাহৰি যায় যে এই কপাল নিজে সলনি হৈ যায়, আৰু তুমিও কেতিয়াও ঘমণ্ড নকৰিবা, কাৰণ কপাল কেতিয়া সলনি হয় ক'ব নোৱাৰি। আৰু জীৱনত কেতিয়াবা অসফলতা আহিলে নিৰাশ নহ'বা, কাৰণ নিৰাশ তেখেতসকলে হয় যে যিজনে নাজানে জীৱনত ওপৰতল হৈয়ে থাকে। জিকিলে কেতিয়াও ঘমণ্ড নকৰিবা, আৰু হাৰি দিলে নিজক কেতিয়াও সন্দেহ নকৰিবা, কাৰণ হৰাটো আমাৰ প্ৰয়োজন। কাৰণ আমি যাতে গম পাওঁ যে আমাৰ জীৱনত আমি কি ভুল ধাৰণা আমি পঢ়ি আছোঁ। পৰীক্ষালৈ ভয় নকৰিবা, আমি সেইটো পাৰ কৰিব লাগিব। তেতিয়াহে গম পোৱা যায় মানুহৰ অকাত। সলনিলৈ কিহৰ ভয়? সলনি হ'লে উন্নতি হ'ব। কি পালোঁ আৰু কি নাপালোঁ এইবোৰ ভাবি সময় নষ্ট কৰি লাভ নাই, কাৰণ সুখী হৈ থকাটো আপোনাৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ওপৰত নহয় যে কি পালোঁ কি হেৰালোঁ। সদায় হাঁহি সুখেৰে থাকা। উন্নতি মানুহৰ মুখত কেৱল এই দুটা বস্তু দেখা দিয়ে, এটা হাঁহি আৰু আনটো চাইলেণ্ট। নিৰাশ হৈ কেতিয়াও পৰিশ্ৰম কৰিব এৰি নিদিব, কাৰণ আজি যদি আপুনি উপাৰ্জনতকৈ বেছি পৰিশ্ৰম কৰি আছে তেনেহ'লে বহুত সোনকালে পৰিশ্ৰমতকৈও বেছি উপাৰ্জন কৰিব। সদায় ভাল কথা চিন্তা কৰক, পৰিশ্ৰম কৰক। সফলতা আজি নহ'লে কাইলৈ নিশ্চয় পাব। আশা কৰিলোঁ যে আৰু আমি আন এটা নতুন ভিডিঅ'ত লগ পাম বুলি। ধন্যবাদ।